ধুনীয়া কাম কৰিছ দেই ভাল লাগিছে খুব ভাল লাগিছে কথা কৈ দিম বোৱাৰী মই লুকা লুকি নাই মোৰ লগত বাইদেউগৰাকী বহুত কথা কৈছে লুকা লুকি নাই বাইক ভনীয়েক দুজনী আছে বাইদেউগৰাকীয়ে ফোন কৰিলে আমাক আমি আহি উপস্থিত হ'লোহি আৰু আমি আহিম বুলি কিনে মানে খবৰটো পাই সিহঁতে ক'তোৱে যোৱা নাই আজি ঘৰতে ৰখি আছে বাৰাণ্ডাৰ পৰা চাই আছে এইফালে দেখাই দিয়ে অকণমান বাৰাণ্ডাৰ পৰা চাই আছে আমাক মাতি আছে আমি ৰাস্তাত আহি কিনে ৰৈ আছোঁ সেই বাইদেউ আহি পোৱাহি নাছিলে সেইটো কাৰণে আমি ৰাস্তাত ৰৈ আছিলোঁ তাৰপিছতে বাৰাণ্ডাৰ পৰা মাতি আছে আমাক জল্দি আৰু এজনী বাইক আছে ভিতৰত বাইদেউ হয় ন আপোনাৰ বাইকে ভিতৰৰ পৰা মাতি আছে ঐ ল'ৰাকেইটা কেলে ৰখি আছ বাহিৰত ভিতৰলৈ ঘৰলৈ সোমাই বুলি কিনে মাতি আছে আপোনাৰ নামটো অকণি তালুকদাৰ বাইদেউ কি নাহে নেকি বাহিৰত আহিব মাতি দিয়ক আকৌ আমি ভিতৰলৈ নোসোমাওঁ মাতিছেতো এই ঘৰটোতে থাকে বাইক ভনীয়েক দুজনী আপোনালোকে দুজনীয়ে থাকে ন লগতে থাকে নে বেলেগ বেলেগ থাকে বেলেগ বেলেগ বাইক ভনীয়েক দুজনী নিজৰ বাইক ভনীয়েক হয় সিহঁতি বেলেগ বেলেগ থাকে এইটো আপোনাৰ ঘৰ নে বাইদেউৰ ঘৰ এইটো মোৰ ঘৰ এইটো আপোনাৰ ঘৰ আপোনাৰ ঘৰত শুই আছে এতিয়া বাইদেউ নহয় তাৰ ঘৰত শুই আছে তাৰ ঘৰত ইয়াত শুই আছে আৰু সেইজনী বাইকজনী পাছফালে দেখাই দিয়ে অকণমান এতিয়া ওলাই আহিছে বাইকে আহক এইফালে আহক এইফালে আহক চোলা কাপোৰ এখন লৈ লগা একো নাই এজনী বাইক এইজনী ভনীয়ে দুইজনীয়ে বেলেগ বেলেগ থাকে খোৱা বোৱা বেলেগ বেলেগ ন কম কষ্ট পাইছো বোৱাৰী নকবি আৰু মই কম কষ্ট পাইছো আৰু 2 বছৰ চাম কৰিব যোৱাই নাই হয় হয় 2 বছৰ বেছিয়ে মই কথা নকবি না কি কৈছে কি হ'ল ভনীয়াকে গালি দিছে বাইকক ভিডিঅ' কৰি আছো আমি ভিডিঅ' দিম ভিডিঅ' আমি ফেচবুকত আপলোড কৰিম মই যে বৰ কষ্ট পাইছো মই আজি এখনো পোৱাহি নাই ঘৰকেইটা দিছে ইমানে একো নাই কি কষ্ট পাইছো নকবি আৰু এতিয়া মই আহিছো দিবেই নয়ন মোৰ নাম আৰু আপোনালোকক আজি আমি কম্বল দিবৰ কাৰণে আহিছো যিহেতু নেকি এতিয়া ঠাণ্ডা দিন পালেহি ঠাণ্ডাত এতিয়া কম্বল লাগিব ঠাণ্ডাত চুৱেটাৰ লাগিব গৰম কাপোৰ লাগিব সেইটো কাৰণে আপোনালোক দুইজনীৰ কাৰণে আমি কম্বল এখন লৈ আহিছো ভাল কৰিছো যাতে নেকি ঠাণ্ডা দিনকেইটা আপোনালোকে বহি ৰাতিপুৱা কৰো ভোকতে থাকো হয় নেকি ভাত পানী খালা ৰাতি নিশা 2টা দিয়ে ভাতে নাহি যোৱা আচ্ছা বিচাৰ কৰক আপুনি বিচাৰ নাই কোৱা এতিয়া আপুনি কিবা খালে নাই একো নাই খোৱাহি মিছা কথা কওঁ মানুহে বিচাৰছে নকৰে এতিয়া যে আমি কম্বল খিনি দিবৰ কাৰণে আহিছো আপোনালোকক কেনেকুৱা লাগিছে ভালে লাগিছে লাগিব খুব ভাল পাইছো ভাল পাইছে আৰু ভিডিঅ'টো আমি ছচিয়েল মিডিয়াত দিম ফেচবুকত দিম নিউজত দি দিম মানে গম পাইছে নহয় বহুত মানুহে দেখিব আপোনালোকক খুব ভাল মানিছো অকমা উশাহ আমাৰ লগতে সমনীয়া আমাৰ অকমা উশাহ চাব মোক চাব আৰু এইফালে সব কথা কৈ দিম বোৱাৰী মই লুকা লুকি নাই মোৰ লগত বাইদেউগৰাকী বহুত কথা লুকা লুকি নাই মোৰ আৰু এইটো হৈছে